কঠীয়া পাৰিব পৰা এটা পথ। এয়া কোনো শাওনৰ পথাৰ নহয়, এটা ৰাজপথহে। দুৰ্নীতিয়ে শিপাই পেলোৱা গোলাঘাট পৌৰসভাৰ পৰশ পোৱা এই পথটো। গোলাঘাট পৌৰসভাৰ পৰশ পাই যেন ফুলে ফলে জাতিষ্কাৰ হৈ পৰিছে পথটোত। সেইবাবে এজাক বৰষুণ দিলেই মৈ মাৰি শালি খেতি কৰিব পৰা অৱস্থা। এইটো পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ শ্ৰীমন্ত নগৰৰ সংযোগী মূল পথ। চৰম জৰাজীৰ্ণতাৰ মাজত এই মূল পথছোৱাৰে অহা যোৱা কৰিব লগা হয় সাধাৰণ ৰাইজ। অনুৰূপ দৃশ্য গোলাঘাটৰ ৩ নং ৱাৰ্ডত। বাৰম্বাৰ ৰাইজে গোলাঘাট পৌৰসভাক পকী নলা নিৰ্মাণৰ বাবে দাবী জনাই আহিছে। কিন্তু আজি খুপতি এটা পকী নলাৰ অভাৱত লেতেৰা পানীৰ মাজেৰে অহা যোৱা কৰিব লগা হৈছে এইসকল ৰাইজ। এৰিয়া শ্ৰীমন্তনগৰ এৰিয়া এই এৰিয়াত যদি ৰিক্সাৱালা কওঁ নহয়, তাক ক'বলৈ শ্ৰীমন্তনগৰ যাওঁ, সি দূৰৰ পৰা আঁতৰি পৰে, নাই সেইটো এৰিয়াত নাযাওঁ দেই, বা ৰিক্সা পৰিব বা ক'ৰবাত গাঁতত পৰিম। সেইকাৰণে এৰিয়াত মানে আমাৰ বজাৰৰ পৰা যদি কিবা চাউল দাইল কিবা আনিবলগীয়া ৰিক্সা টাইমৰ চব মানে বুকি আনি চিলিণ্ডাৰটো বুকি আনি লৈ যাব লাগে ইয়াৰ পৰা তালৈকে। কিমান দিনৰ পৰা এনেকুৱা হৈছে ৰাস্তাত? এই ৰাস্তাটো ষ্টাৰ্টিং শ্ৰীমন্তনগৰ গোলাঘাটৰ চবতকৈ ডাঙৰ ৱাৰ্ড। এই ৱাৰ্ডটো চকুত নপৰে না, চকুত পৰে, চবেই গম পায়। সিহঁতে কি এইটো বোলে নৱনিৰ্মাণ হৈ আছে পথটো বা এৰিয়াকেইটা বনাই আছে মানুহে, গতিকে শেষ হোৱাৰ পিছতে বনে। মানে আমি গৰু ছাগলী, আমি মানুহ নহয়, আমি মানুহৰ নিচিনা থাকিব নালাগে। তেহেঁতি ভালদৰে থাকক, আমি গৰু ছাগলীৰ নিচিনা থাকোঁ। গতিকে পথাৰ হয়, বোকা হয়, মানে ধান ৰুব পাৰি। ৰাস্তাটো আজি বহুত বছৰৰ পৰা এনেকৈ আছে। চৰকাৰ আহে, চৰকাৰ যায়, চৰকাৰ আহে, চৰকাৰ যায়। ইটো আহে কয় যে আমি কৰি দিম, সিটো আহে আমি কৰি দিম, কোনো কাৰো কাম নাই। মিউনিচিপালিটিক কিমান এপ্লিকেশ্যন দিয়া হৈছে, কিমান যোৱা হৈছে, কোনো হেৰি নাই। কেই নম্বৰ ৱাৰ্ড পৰে এইটো? এই ৩ নম্বৰ ৱাৰ্ড। ঠিকাদাৰৰ কমিশ্যনৰ অংকত নিমজ্জিত গোলাঘাট পৌৰসভাৰ কেতিয়া মেল খাব চকু? গোলাঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট, নেশ্যন টক্স 24।